দাদা কি খবৰ? নমস্কাৰ। তোৰ নাম ধৰি মানে ভাগৰ লাগি গৈছে, বেছি কুৱেশ্যন নকৰোঁ আপোনাক। ভাত খাই আছোঁ ন আমি? হাই কৰি দিয়া। কিউট ব্লগ। কিউট ব্লগ। হেল্ল' বন্ধু-বান্ধৱীসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল কিউট ব্লগছ। নতুন সুন্দৰ খবৰত আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল কিউট ব্লগছলৈ। তো আজিৰ ভিডিঅ'টো হ'ব গৈছে সম্পূৰ্ণ ৰাতিৰ ভিডিঅ'। মানে কি হৈছে, আজি বিটিমানৰ জন্মদিন। তো মানে কি বিটিমানৰ ঘৰত দুজনে নামৰ আয়োজন কৰিছে। তো বিনয় ৰাজকুমাৰ দা আৰু নমিতা কলিতা বাইদেউ। তো আপোনালোকক দেখাইছোঁ নাম বা কি কি প্ৰগ্ৰেম আছে, কেনেকুৱা কি। তো সকলোখিনি স্কিপ নকৰাকৈ চাই দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইফালে বিটিমানহঁতৰ ঘৰৰ পৰিৱেশটো এবাৰ চাই লওক। ইয়াৰ চকী টকী পাৰাই আছে, মানে নাগাৰা নাম আহি পাব। আৰু এইফালে মন্দিৰত মানে লাইট জ্বলি আছে, আৰু ইয়াত মানে নাগাৰা নাম বহিবৰ কাৰণে ব্যৱস্থা কৰাই আছে। আৰু ইয়াৰ মন্দিৰৰ ভিতৰত আপোনালোকক দেখাইছোঁ কি আছে মন্দিৰৰ ভিতৰৰ ফালে। ইয়াত বেলুন আলা দিছে, কলপুলি দিছে। মানে মন্দিৰ লোৱা নহয় অৱশ্যে, আজি বিটিমানৰ বাৰ্থডে। তো মন্দিৰ লোৱা বুলি ভাবিব পাৰে, মন্দিৰ লোৱা বুলি নাভাবিব। আৰু ভিতৰৰ ফালে এয়া মানে লাইট চাইট দি আছে আৰু নবেদ পাতাই আছে। আপোনালোকক দেখাইছোঁ ইয়াত বুট মগু আৰু উপকৰণ। আৰু এয়া শিৱ মন্দিৰ বা শিৱ বা জিলিকি আছে ভিতৰত। আৰু এয়া বাহিৰৰ পৰিৱেশ। নাগাৰ নাম আহি পাব আৰু ইয়াতে বহি কেনে নাগাৰ নাম আৰম্ভ কৰি দিব। তো আজি হৈছে মানে বিটিমানৰ বাৰ্থডে, তাৰ বাবে মানে কি ঘৰত নামৰ আয়োজন কৰিছে। তো বাৰ্থডে উইচ কৰিব লাগিব ন? কাপোৰ চাব লাগিব নেকি? একো নালাগে, কেৱল ৰাতিপুৱা মানে দিনটোৰ পৰাই চাই আছে আৰু কোনে কি দিছে কোনে দিয়া নাই, কোনে পইচা দিছে কোনে কি দিয়া নাই। তো যাই কি নহওক, হেপী বাৰ্থডে টু ইউ। তো আৰু মানে ভিডিঅ'খিনি দেখাই আছোঁ। প্ৰথমতে বাৰ্থডে ইউজ কৰি ল'লোঁ, ইয়াৰ পিছৰ অংশত আপোনালোকক সকলোখিনি দেখাই আছোঁ। তো মানে কি আয়োজন আছে, মানে কি নাগাৰা নাম আছে, তাৰপিছত ৰাইজক ভাত খোৱা যাব। তো সকলোখিনি আপোনালোকক দেখাই আছোঁ। আৰু এইফালে ভোগৰ যোগাৰ কৰা গৈছে, আৰু ইয়াত কচু, আৰু এইফালে আছে আলু ভাজি, পিঁয়াজ, মানে আলু কেঁচা আৰু এইবিলাক মানে বনাব লাগিব। আৰু এইফালে দালি চব্জি হোৱাই নাই, মানে হ'ব আৰু এইফালে ৰান্ধনীয়ে মানে দালি বহাই দিছে। আৰু এইফালে ভাতটো মানে এটা নমাই দিলে এটা ভাত। তো এয়া মানে গৰমে আছে। আৰু পিছত আপোনালোকক দেখাই আছোঁ, এয়া ভাত নমাই দিছে। আৰু এইফালে ডেকি ভেঞ্চি পাৰাই আছে, মানে বেছি নহয় 40 জন মানে খাব পাৰিব একবাৰত। তো আৰু পিছৰখিনি আপোনালোকক দেখাই আছোঁ। আৰু এইফালে আমাৰ নাগাৰ নাম আহি গ'ল, আৰু বেকগ্ৰাউণ্ডত আমাৰ সুভাষ নাথ দাদাৰ নাম বাজি আছে। লগৰখিনি নমাই লওক, তাৰপিছত আমি সকলোকে আগবঢ়াই লৈ যাই আছোঁ ঘৰৰ ভিতৰলৈ। আৰু এইফালে খুৰীমাই বিনয় ৰাজ পাঠক আৰু সংগীবৃন্দক ভিতৰলৈ আগবঢ়াই লৈ যাই আছে। আৰু ইয়াৰ খুৰীমাই এনেকৈ আগবঢ়াই লৈ যাই আছে। আৰু এইফালে নাগাৰা নাম আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত সন্মানীয় পাঠকক এইখিনি ফুলাম গামোচাৰে সাদৰ সম্ভাষণ জনাব ওলাইছোঁ। গোটেইকেইজন হৈ পাঠকক আমি এখনি গামোচাৰে শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি বীৰেন ডেকাৰ পৰিয়ালৰ হৈ সমগ্ৰ ৰাইজে এয়া বসন্ত ডেকাই তেওঁক শ্ৰদ্ধা নিবেদন কৰিব। এইফালে আমাৰ আন এগৰাকী নাগাৰা নামৰ পাঠিকা নমিতা কলিতা বাইদেউ উপস্থিত হৈছে। তেখেতকে এখন ফুলাম গামোচাৰে সাদৰ সম্ভাষণ জনাব ওলাইছে। ইয়া বাউমাই হাতত গামোচা লৈছে। ইফালে আমাৰ নাগাৰা নাম আৰম্ভ হৈ গ'ল। এইফালে খুৰাকৰ জন্মদিন বুলি ধুনু গুৱাহাটীৰ পৰা আহি আছে। এইটো মোৰ ভিডিঅ'ত উঠিবৰ কাৰণে লাজ কৰি কিবা মানে মোক কিবা কৈ আছে, তাই লাজ কৰি আছে অলপ। আৰু এইফালে আমি যিহেতু ক্ৰিকেট প্ৰেমী, তো নামৰ মাজতো মানে আমাৰ খেলা চলি আছে। শ্ৰীলংকা আৰু ইণ্ডিয়াৰ খেলা চলি আছে, আমি নামৰ মাজতো খেলা চাই আছোঁ। আমাৰ মাজত আছে এতিয়া বিনয় ৰাজা। তো দাদা কি খবৰ? নমস্কাৰ। তোৰ নাম ধৰি মানে ভাগৰ লাগি গৈছে। তো বেছি কুৱেশ্যন নকৰোঁ আপোনাক। আপোনাৰ যে এটা দিয়া মানে ভাইৰেল হৈছে, মানে ফেচবুকত আপোনাৰ গোলাঘাটৰ ডায়েৰী নামৰ এটা পেজ দিছিল চাগে। 1.2 মিলিয়ন ভিউজ আহিছে। তো তাৰ ওপৰত আপুনি কি ক'ব? সেইটো আছিলে আৰু নাকান্দিবি তই বাচানো। এইটো আচলতে বহুত দিন হ'ল, আজি এইটো 2 বছৰ 3 বছৰ মানে হ'ল।
ৰাইজে খুব ধুনীয়াকৈ আঁকোৱালি লৈছে, ভাল পাইছে, মৰম দিছে, আশীৰ্বাদ কৰিছে। আৰু এনেকৈ আজি নাম পৰিৱেশন কৰি আছোঁ। আজি যেনেকৈ গাইছোঁ সদায় এনেকৈ ৰাইজৰ মাজতে ফুৰি আছোঁ, ৰাইজৰ সঁহাৰি লৈ আৰু আশীৰ্বাদ বিৰত লৈ এনেকৈ গাই আছোঁ। সেয়াই আৰু ভৱিষ্যতে মানে সেইটো দিয়াৰ পৰা মানে আপোনাক বহুতে জনা হৈছে আৰু সেইটো ভাইৰেল হোৱাৰ পিছত হয় তো আৰু মানে ৪৪,০০০ মানুহে আপোনাক মৰম দিছে। হয় কি ক'ব তাৰ ওপৰত? খুব ধুনীয়াকৈ আঁকোৱালি লৈছে। আচলতে এইটো আমাৰ কাৰণে এটা আশীৰ্বাদ আৰু খুব ধুনীয়াকৈ আমি নাম পৰিৱেশন কৰা এটা প্লেটফৰ্ম আমাক আগবঢ়াইছে। গতিকে আগতেতো ধৰি লওক ইমানটো জনাই নাছিলে, কিন্তু এই দিহাকেইটা যেনেকৈ গাইছোঁ বা আপলোড কৰিছোঁ, ৰাইজে যেনেকৈ ভিউৱাৰ্ছ দিছে বা মৰম দিছে, সেনেকৈ আমি আজি ফি পাইছোঁ। গতিকে বহুত বহুত ধন্যবাদ জনাইছোঁ অসমবাসী ৰাইজকে। আৰু তাত লিখা আছে যে মানে মুখেৰে তাল আৰু মানে নাগাৰা চাউণ্ড দিয়া বুলি, এইটো সঁচা নে মিছা? হয়, আচলতে মুখেৰে নাগাৰা তালৰ শব্দ মই নিজৰ ষ্টুডিঅ'ত কৰিছিলোঁ। হয়, মানে আগতে কৰি লোৱা গৈছে। হয়, আগতে ৰেকৰ্ডিং হৈছে। গান যেনেকৈ এটা কৰোঁতে মিউজিকটো কম্প'জ কৰা যায়, ঠিক তেনেকৈ নাগাৰা নামৰ শব্দবিলাকো মুখেৰে ট্ৰেক বনাই লৈছোঁ। ট্ৰেক বনাই কিনে ডাবিং কৰিছিলোঁ। কাৰণ কি আজিকালি সহজ মানে কি সহজত মানুহে আঁকোৱালি নলয়, অকণমান মানে কি ইউনিকনেছ লাগে। ইউনিকনেছৰ কাৰণে সেইটো কাম কৰা গৈছে। ঠিক আছে, মানে এইখিনিৰ কাৰণে আপোনাক মানে হেৰি কৰা গৈছে আৰু মানে মুখেৰে যে শব্দটো দিয়া বুলি কয়, সেইটো মানে সন্দেহ হৈছিলে, সেইকাৰণে মানে আপোনাক কৰিছিলোঁ। কাৰণ সেইখিনিৰ কাৰণে হয়তো আজি ইমানখিনি ৰাইজে আঁকোৱালি লৈছে বা পাইছে গীতটি, তেনেকুৱা আৰু। ঠিক আছে। দাদা আপোনাৰ সম্পূৰ্ণ পৰিচয়টো? নমস্কাৰ, মই বিনয় ৰাজকুমাৰ। মোৰ দেউতাৰ নাম স্বৰ্গীয় পৰমা কুমাৰ, মাৰ নাম শ্ৰী ভাগ্য কুমাৰ। মোৰ গাঁও বালিসত্ৰ, ডাকঘৰ বালিসত্ৰ, মহকুমা ৰঙিয়া আৰু জিলা ধন্যবাদ। আৰু এয়া ৰাইজে ভাত খাই আছে, দেখাব নাপায়, তথাপি আপোনালোকক দেখাই দিছোঁ, একো বেয়া চেয়া নাপাব আৰু। আৰু এইফালে নাগাৰা নামৰ তালে তালে আমাৰ দেবুই নাচি আছে। তো আপোনালোকক দেখাই আছোঁ কেনেকৈ কি নাচি আছে। এটা কোন চাচোন কোনে ভাত খাইছোঁ ন আমি? হাই কৰি দিয়া। কিউট ব্লগ, কিউট ব্লগ। আৰু এইফালে দুয়োজনে একেলগ হৈ ভাঙা নাম দি আছে। তোৰ নাম ভাঙিবৰে হ'ল, আপোনালোকক দেখাই আছোঁ। আৰু এইফালে নাম ভাঙাৰ পিছত ডিউটিলৈ যাব ওলাইছে। তো আপোনালোকক কি দেখাব পাৰিলোঁ নাজানো। তো ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু নতুনকৈ অহা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।